নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিটেক অনলাইনলৈ আৰু আপোনালোকক মই এটা পোষ্ট দেখুৱাইছোঁ। এই পোষ্টটো আপোনালোকৰ কোনো ধৰণৰ অফিচিয়েল পোষ্ট নহয়, এটা ফেচবুক পেজত দিয়া পোষ্ট আৰু আপোনালোকক মই পোষ্টটো দেখুৱাবলৈ কোনো এইটোৱে কাৰণ হৈছে কিয়নো যদি এই পোষ্টটোত দিয়া মতে যদি সঁচাকৈ কথা যদি আপোনালোকৰ সঁচাকৈ এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ কেণ্ডিডেট মতা হৈছে তেতিয়াহ'লে এইটো বহুতো এটা ডাঙৰ কথা আপোনালোকে জানে, কিয়নো বহুতো কেণ্ডিডেটৰ বয়স ইতিমধ্যে শেষ হৈ গৈছে, যিসমূহৰ 2018 চনৰ পৰাই বৰ্তমান সময়লৈকে এই পদসমূহৰ কাৰণে ৰখি আছিলে ফিজিকেল পৰীক্ষাত পাছ কৰি। সেইসকলৰ বাবে এইটো এটা বহুত বেয়া খবৰ। আৰু পোষ্টটোত কি লিখিছে সেইখিনি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ যে পোষ্টটোৰ দ্বাৰা কোৱা হৈছে যে যিসমূহ অসম পুলিচৰ পদৰ লিখিত এক্সামৰ বাবে কালি আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ল, সেইসমূহ পোষ্টৰ বাবে এটা পোষ্টৰ এগেইনষ্টত দুজনহে কেণ্ডিডেট মতা হৈছে বুলি এই পোষ্টটোত উল্লেখ কৰিছে। যদি সেইটো হৈছে বহুতো আপোনালোকৰ যিসমূহে ফিজিকেল পৰীক্ষাত পাছ কৰি থৈছিলে আৰু যিসকলৰ নাম নাহিলে সেইসকলৰ বাবে বহুতো এটা বেয়া খবৰ, কাৰণ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট আছিলে তাত সম্পূৰ্ণভাৱে উল্লেখ কৰা আছিলে যে এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ কেণ্ডিডেট লিখিত এক্সাম দিবলৈ মতা হ'ব। মোৰো এনেধৰণৰ ধাৰণা হয়, কিয়নো আপোনালোকে কাট অফটো চালে গম পাব প্ৰত্যেক ডিষ্ট্ৰিক্টৰে কাট অফটো বহুতো হাই গৈছে, কিয়নো আপোনালোকে জানে বহুতো কেণ্ডিডেটে 2018 চনৰ পৰা এই পোষ্টসমূহৰ বাবে ৰখি আছিলে। যদিহে এটা পোষ্টৰ এগেইনষ্টত এতিয়া দুজনকৈ কেণ্ডিডেট মতা হৈছে তেতিয়াহ'লে বহুতৰে নাম অহা নাই। সেয়েহে মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে দেখিছে এই পোষ্টটোত কি উল্লেখ কৰা আছে, সেই কথাখিনি আপোনালোকক মই জনাই দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও যদি কথাখিনি একমত হয় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোৱে যে ভিডিঅ'টো পায়, অসম পুলিচৰ DGP ছাৰেও যে পায়, সেইটো আপোনালোকে সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ। জয় অসম, জয় হিন্দ।